আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই আজি লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, প্ৰাগ ঐতিহাসিক যুগৰ অসমৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ মহীৰংগ দানৱ। আজি দ্বিতীয় প্ৰশ্ন, কোনজন ৰজাই ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰে? উত্তৰ নৰকাসুৰ। ৩ নম্বৰ প্ৰশ্ন, কোনজন প্ৰাচীন ৰজাই ভূমিপুত্ৰ নামেৰে পৰিচিত হৈছিল? উত্তৰ নৰকাসুৰ। আজিৰ ৪ নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই কেনেদৰে মুৰাৰী নাম পাইছিল? উত্তৰ মুৰাক নামৰ অসুৰক বধ কৰি শ্ৰীকৃষ্ণই মুৰাৰী নাম পাইছিল। ৫ নম্বৰ প্ৰশ্ন, প্ৰাচীন ইতিহাসৰ প্ৰথম ৰাজবংশ কি? উত্তৰ বৰ্মন বংশ। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰটো কি? উত্তৰ সত্যমেৱ জয়তে। আজিৰ ৭ নম্বৰ প্ৰশ্ন, পাটনাৰ পুৰণি নামটো কি? উত্তৰ পাটালিপুত্ৰ। ৮ নম্বৰ প্ৰশ্ন, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ভূটান। ৯ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয়? উত্তৰ পামিৰ মালভূমিক। মোৰ আজিৰ ১০ নম্বৰ প্ৰশ্ন তথা শেষৰ প্ৰশ্নটো, ভাৰত আৰু চীনৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি? উত্তৰ মেকমোহন লাইন। ধন্যবাদ।